हेलो गाइस वेलकम टू द न्यू ब्लॉग ভিডিও আজি ৰাতিপুৱাৰ পৰা মানে ধাৰাসাৰ বৰষুণ দি আছিল এই কাৰণে কটো যাব পৰা নাছিল ফাইনালি এতিয়া বৰষুণ কমিল এতিয়া আমি অলপমান বাটৰ পৰা ফুৰি আহো লগতে আজি মই স্পিড টেষ্ট কৰিম 1 নম্বৰ গিয়াৰৰ পৰা 6 নম্বৰ গিয়াৰলৈ কিমান টপ পিকআপ আছে কেতিয়া মাৰ্চিখনৰ মোৰ জোতাজোৰ লৈলো পিন্ধিলো এতিয়া যাও জোতাজোৰ পিন্ধি গাইস এইখন মোৰ মৰমৰ ৰকি ভাই এক অলপ মডিফাই কৰিছো মই টেংকিৰ ওপৰত এটো টেংক পেড লগাইছো নতুন কেতিয়া মাৰ্চিৰ আৰু লগতে ব্ৰেক লিভাৰৰ এটো প্ৰটেকচনটো লগাইছো কাৰ্বন ফাইবাৰৰ হয় আৰু ইফালে এক্ৰোফবিকৰ এক্সজস্ট লগাইছো এটো স্টেইনলেছ ষ্টিলৰ হয় লগতে আৰু সৰু সৰু ইন্ডিকেটৰ লগাইছো এটো আৰু আগৰ ফালে মই এই ৰিং লাইট লগাইছিলো এটা ৰঙা কালাৰ এটা নীলা কালাৰৰ কিন্তু নীলাটো ফিউজ গৈছে মানে এতিয়া ৰঙাটো জ্বলি আছে কিন্তু ৰঙাটো মানে লাইট জ্বলি থকা কাৰণে ভালকৈ চিনি পোৱা নাই আৰু লগতে ফ্লেচাৰ লগাইছো এটো এটা ইয়াতে জ্বলে এনেকৈ আৰু ফ্লেচাৰৰ মোডটো ইয়াতে কন্ট্ৰোল হয় মানে এতে সুইচটো দবাই দিলে মানে চেঞ্জ হৈ থাকে এইটো বেলেগ ডিজাইনত চলো যাব লাগে এতিয়া চাবি বন্ধ কৰিলো আৰু গাড়ীখন মানে বহুত লেতেৰা আছে মানে বৰষুণ বতৰ না কাৰণে ধুব পৰা নাই তুলিও মানে আৰু লেতেৰা হৈ যায় কাৰণে মানে গাইস ৰাস্তাত আহি গলো মই এতিয়া গ্লাভ জোৰা পিন্ধি আমি যাব লাগে সিধা হাইৱেত এতে চলাব নোৱাৰো কাৰণ এতে যদি মই স্পিড টেষ্ট কৰিব লগা হয় না তে বহুত কিবা কিবি হৈ যাব পাৰে এই কাৰণে এটা ডাইৰেক্ট সিধা হাইৱেত যাম আৰু যে আপোনালোকক দেখাম স্পিড টেষ্ট কৰি এই ৰাস্তা বৰষুণ দিয়াতে কেনেকৈ পানী জমা হৈছে কি কম মানে দে আর ই দেৱ বেটাই মোক দেখাবাই ভিডিঅ' ৰেকৰ্ডিং কৰি আছিল গাইস এইটো চোৱা এক্সজস্ট চেঞ্জ কৰাৰ পৰা মানে কম স্পিডতো মানে বেছি গিয়াৰ দিব পাৰি এতিয়া 6 নম্বৰ গিয়াৰত মই 30 নম্বৰ স্পিডত চলাই আছো এক্সজস্ট চেঞ্জ কৰাৰ পৰা আগতে পাৰা নাছিল মানে এইটো এক্সজস্ট চেঞ্জ কৰাৰ পৰা গাড়ীখন মানে ফ্ৰী ফ্লো হৈ গৈছে মানে কম স্পিডতো মানে বেছি গিয়াৰ দিব পাৰি বা পানী একদিন বৰষুণ দিয়াতে এই অৱস্থা হৈছে চাওকচোন একদিনতে এনেকুৱা অৱস্থা হৈ গৈছে নদী আৰু যদি সিৰিয়ালি এসপ্তাহ দিয়ে কি অৱস্থা হ'ব আৰু মাটিখিনি কেনেকৈ হৈ গৈছে ইয়া ফাইনেলি গাইস আহি পালো মই হাইৱে ৰকি ভাই আৰু মই এতিয়া কৰিব লাগে ৰকিৰ স্পিড টেষ্ট চলো কৰিব লাগে এতিয়া নম্বৰ গিয়াৰ দি দিলো মই এতিয়া যাব লাগে ইয়া এই গাড়ীৰ অৱস্থা 1 নম্বৰ গিয়াৰত গাইস 47 2 নম্বৰ গিয়াৰত গাইস 64 3 নম্বৰ গিয়াৰত গাইস 85 4 নম্বৰ গিয়াৰত 105 5 নম্বৰ গিয়াৰত 125 গাইস 6 নম্বৰ গিয়াৰত স্পিড টেষ্ট কৰা নহল কাৰণ মোৰ হেলমেটৰ মাউন্টত অলপ প্ৰবলেম হৈছে এই কাৰণে গাড়ীখন বেছি জোৰত চলালে মানে হেলমেটৰ পৰা ওলাই যাব খোজে মোবাইলটো এই কাৰণে টেষ্ট নকৰিলো দে 6 নম্বৰ গিয়াৰত মেক্সিমাম 140 যায় আৰু গাইস যদি ভিডিওটো ভাল পালে সাকাৰাপাপ নয় সাৰ্কেল হেই কি বুকি সাবস্ক্ৰাইব কৰি দিব গাইস আৰু আমাৰ ৰকি ভাই বুলি আপোনালোক এটা কয় শুনক কি কয় বুজি পাইছে নে কি কৈছে সাবস্ক্ৰাইব কৰিব কৈছে সাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই